25 ডিচেম্বৰ হয় আজি, যিহেতু আজি আজি ইফালে খ্ৰীষ্টমাছো হয়। শিক্ষা দিৱস হিচাপে কামপুৰ শাখা সাহিত্য সভাত এই অধৰ্মিক তাতে গান এভাগ গাবলৈ মাতিছে। ইমান আমি শিল্পীও নহয় দেই, গান গাবও নাজানো, তথাপিতো অলপ ভুনভুনাব জানো আৰু তাকে অলপ নিমন্ত্ৰণ এভাগ পাইছোঁ আৰু তাতে যাব লাগিব। সকলোখিনি দেখাই গৈ থাকিম আপোনালোকক, কি কৰোঁ কি নকৰোঁ আপোনালোকে মাথো চাই গৈ থাকিব। আৰু দেউতাৰ গাটো অলপ অসুস্থ, সেইকাৰণে অলপ দেৰিকৈ উঠা হ'ল সেয়া আৰু ঠাণ্ডাটো যিহে পৰিছে, ক'ত কেনেকৈ ঠাণ্ডা পৰিছে আপোনালোকেও ক'ব। আমাৰ ইয়াতো বহুত ঠাণ্ডা পৰে। ঠিক আছে, এতিয়া মই দাঁতটো ব্ৰাছ কৰি লোৱাৰ পিছত, যিহেতু মই এগৰাকী গৃহিণী, ভাত পানী বনোৱাৰ কথা আছে, ভাত পানী বনাই লৈ মেলি খুৱাই বোৱাই লৈ তাৰপিছত যাব লাগিব আৰু সকলোখিনি দেখাই গৈ থাকিম। লগত নিকিও যাব আৰু সেয়া আৰু চাই থাকিব আপোনালোকে আৰু মৰমৰ আশীৰ্বাদ দি যাব। এনেকৈ আপোনালোকৰ মৰমৰ আশীৰ্বাদৰ বাহিৰে একোৱেই নহয়, গতিকে আশীৰ্বাদ দিব বুলি বহুত আশা থাকিল আৰু আগুৱাই যোৱাত যাতে আপোনালোকে সহায় কৰে। ধন্যবাদ। ঠিক আছে, এতিয়া চাই থাকক। আমি আহিছোঁ টমটম ওলাই মেলি ৰেডি হৈ গ'লোঁ। মোৰ লগত আহিছে কি কিবা এটা দিলে ক'লে যাম ক'লে যায় টমটমত আহিছোঁ। মাতটো কপি কপি আহি আছে। আমি ওলাই পেলাই আহি আছোঁ টমটমত আহি আছোঁ। কিবা এটা কামত ধান মাৰিব গৈছে, সেইটো কাৰণে আমি টমটমতে আহিলোঁ। তাৰপিছত আৰু গৈ পাই আপোনালোকক দেখাম, চাই থাকিম। ৰেডি হ'লোঁ ন, চাব চাই থাকক। দাদাজনে চলাই আছে, দেখালোঁ ন। এইফালে চোৱা, এইফালে কান্দুৰিবাই আমাৰ নেকি আহোঁতে ইমান কান্দিছে ন, চোলা নিপিন্ধে হয়নে নাই? আমি ঘৰ আহি পাই গ'লোহি আৰু চিধাই আহিছোঁহে, কাপোৰ সলোৱাই নাই। মাহীজনী টিকলি এইফালে চোৱা, তাই একদম পূৰা পানী পিয়াত ধৰি আহিছে, পানীহে খাব। খোৱা পালেহে কোৱা, তাত কি কৰিলে কোৱা। কি হ'ল? তাৰপিছত ঘৰত আছিলোঁ, তাৰপিছত স্কুল ফুৰিছিলোঁ। আৰু তাৰপিছত মোক তাত কিবা খালোঁ, মাহঁতে খালে, মাহঁতে গান গালে, এতিয়া কিবা চিঙিৰা টিঙিৰা দিছে। তাকে কৈছে আৰু হ'ব। কাপোৰ কানি সলাই মাৰি আজৰি হ'লোঁ। তাৰপিছত বহুত ভোক লাগিছে, ৰাতিপুৱা একো খাই যোৱা নাছিলোঁ আৰু ভাত পানী খাই ল'লোঁ। ভাত পানী খাই মেলি এতিয়া আহিছোঁ আৰু অলপ সময় বহিলোঁ। বহি পেলাই ভাবিলোঁ আৰম্ভ কৰি দিওঁ। আৰু প্ৰগ্ৰেমটো ভালেই গ'ল, বেয়া যোৱা নাই বাৰু, ভালেই গ'ল। গান গাব বিশেষ মাতিছিলে, গ'লোঁ, গান গালোঁ। কিন্তু এটা প্ৰব্লেম হ'ল, মই যিজন মানুহক ভিডিঅ' কৰিব দিছিলোঁ, একচুৱেলি তেখেত লগত যোৱা নাছিলে। তেখেতৰ আজি বহুত কাম আছিলে। মানুহগৰাকীয়ে ভিডিঅ'টো টুকুৰা টুকুৰকৈ কৰিলে, সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণ দিব পৰা নগ'লে।
বাৰু একো নাই এটা কোৰাছ আছিলে কোৰাছটো গালোঁ আৰু ইফালে মোৰ গান আছিলে এক্সট্ৰাকৈ তাৰপিছতে গালোঁ তাৰপিছত সেই আৰু প্ৰগ্ৰেমটো ভালে ভালে গ'ল বাৰু তাৰপিছত এতিয়া ঘৰৰ কামখিনি কৰিব লাগিব এতিয়া ঘৰ সাৰোঁ তাৰপিছত চোতাল সাৰোঁগৈ সেয়া আচ্ছা নিকি আছে আন্ধাৰ হৈছে ন আন্ধাৰ হৈছে লাইটটো দি আছোঁ 1 মিনিট নিকি আছে বাহিৰত আৰু এওঁ কিবা কাম কৰি আছে নিকি আছে বাহিৰত দেউতাৰ লগত আৰু এওঁ কৰি আছে কিবা কাম কম্পিউটাৰত আৰু এতিয়া মই ঘৰ সাৰোঁ মানে ঘৰটো খাই পেলাই চোতালখন সাৰি লওঁ তাৰপিছত সন্ধিয়া কাম বন কৰি ধূপ ধূনা জ্বলাই চাহ তাহ খালোঁ খাই পেলাই এতিয়া আহিছোঁ আমাৰ নিকি কিতাপ পঢ়ি আছে মই আছোঁ মাৰ ৰুমত আৰু কাপোৰবোৰ বহুত লেতেৰা হৈ আছে চাব নালাগে আমাৰ নিকি আছে কিতাপ পঢ়ি নিকিয়ে লিখি আছে 1 2 3 4 আখৰত লিখি আছে ন ইংৰাজী হয়নে হয় তুমি ভাল ছোৱালী ন হয়নে নহয় সেইকাৰণে লিখিব পাৰিছা নে নাই দিয়া লিখা আমাৰ নিকিয়ে লিখি আছে তাইক অলপ পঢ়াই লওঁ লৈ পেলাই পাকঘৰত যাব লাগিব আৰু আজি হ'ব আৰু এতিয়া পাকঘৰত যাব লাগিব নিকিক অলপ পঢ়াই লৈ ৰ'বাচোন তাৰপিছত দেউতাৰ গাটো যিহেতু অসুস্থ এওঁ আনিছে অকণমান লোকেল চিকেন অলপ আনিছে তাকে বনাবগৈ লাগিব